মাংস খাবলৈ নাপায় কেনেকুৱা লাগিছে মনটো। গাইজ গুড ইভিনিং, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ' লৈ। মই নন্দিতা গগৈ। আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু বৰ্তমান মোৰো ভাল। আৰু আজি বতৰটো বহুত ডাৱৰীয়া কৰি আছে পিছবেলা। তো পিছবেলা মানে ৰাতিপুৱাৰ পৰাই বতৰ বেয়া। আৰু মই এতিয়া শুই আছিলোঁ, শুৱাৰ পৰা উঠি পেলাই চাহ তাহ খালোঁ। আজি চাহ নাখালোঁ, চাহ গৰম গাখীৰ এগিলাচ খালোঁ আৰু ৰুটি এটা খালোঁ। আৰু দুপৰীয়া ভাত খাবলৈ মন নাই, তো এতিয়া খাই মেলি বহি আছোঁ আগফালে অকলে ঠাণ্ডা বতৰ কিনো কৰিম। তাৰপিছত আজি মানে মই দেখুৱাম বুলি ভাবিছোঁ। আৰু কালি যে কৈছিলোঁ ব্লাউজকেইটা চিলাইছোঁ বুলি, ব্লাউজ মুগা এটা হ'ল, ৰেডি হৈ গ'ল। তাৰপাছত আৰু এটা সেই যোৰা কাপোৰযোৰ সেইটো কমপ্লিট হ'ল, সেইটো মই পিন্ধিলে দেখুৱাম, এতিয়া নেদেখুৱাম। কিন্তু যিটো মুগা ব্লাউজ চিলালোঁ বুলি ক'লোঁ সেইটো দেখুৱাম। একেবাৰে চিম্পল আৰু তথাপিও অলপ ওপৰে দেখুৱাম বুলি ভাবিছোঁ। তাৰপিছত আজি আৰু খানা আছে, স্পেচিয়েল খানা। আপোনালোকক মই দেখুৱাম আৰু কি ধৰণে বনাওঁ। ছাগলী মাংস আনিছে, খাচী, তো স্পেচিয়েল হ'ব আজি। আপোনালোকক মই দেখুৱাম, ৰেচিপিটো শ্বেয়াৰ কৰিম। চাব আপোনালোকে শেষলৈকে ভিডিঅ'টো কেনেকৈনো বনাইছোঁ। তো ঠিক আছে, তেতিয়াহ'লে চাই থাককচোন ভিডিঅ'টো। মই ৰচুন আৰু আদা পেষ্টটো বনাই লৈছোঁ মাংসত দিবলৈ কাৰণে। তো এয়া দেখিছে, এতিয়া মই দি দিছোঁ। আৰু প্ৰথমতে মই মাংসখিনিত মিঠাতেল, পিঁয়াজ এপোৱা আৰু হালধি দি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া গোটেইখিনি মেৰিনেট কৰি মই দিনতে ৰাখি দিছোঁ। খানাটো ৰাতিকৈ হ'ব, কিন্তু এইখিনি মই 2-3 ঘণ্টা মানে ৰাখি দিব লাগিব, আৰু তেতিয়াহে মাংসটো বনাবলৈ তেতিয়া চফ্ট হ'ব, খাবলৈ ধুনীয়া কোমল হ'ব। তো এয়া মিঠাতেল দিছোঁ, মিঠাতেল দিলে মাংসটো ৰঙচুৱা এটা কালাৰ আহিব, কালাৰটো ধুনীয়া আহিব, সেইটো কাৰণে। তো এতিয়া মই ৰেডি কৰি লওঁ। মাংসখিনি মই 3 ঘণ্টামান হোৱাৰ পিছত উলিয়াব লৈছোঁ। এই পন্থেলি ধুনীয়াকৈ ৰাখিছিলোঁ। এয়া এতিয়া মই আলু ফ্ৰাই কৰি আছোঁ। 2টা দিছোঁ আৰু ডাঙৰকৈ কাটিছোঁ আলু কেইপিচ। মাংসত আলু ডাঙৰকৈ দিলে ভাল লাগে, সেইটো কাৰণে কেইপিচমান লৈছোঁ আৰু জোখত। তো ডাঙৰ আলু, আৰু এয়া ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া এইখিনি নমাই লওঁ। এতিয়া কেৰাহীখনত তেল দিলোঁ, গৰম হোৱাৰ পাছত মই 5 ফোৰণ কেইটামান দিছোঁ। তাৰপিছত জলকীয়া 2টা পেলাইলোঁ আৰু কেইখিলামান তেজপাত। তো এয়া ধুনীয়াকৈ কালাৰ আহি গ'ল। আৰু এতিয়া মাংসখিনি ফ্ৰাই কৰি লওঁ। মাংসখিনি ফ্ৰাই মানে ডাইৰেক্টলি সিজাইছোঁ আৰু। তো মাংসখিনি এতিয়া ধুনীয়াকৈ সিজালৈকে মই বনাই লওঁ। তো চাই থাককচোন আপোনালোকে। এতিয়া মাংসটো প্ৰায় 15 মিনিটমান ভাজিম ঢাকন নলগোৱাকৈ। আৰু এতিয়া নিমখ অলপমান দিব লাগিব 15 মিনিটমান ভজাৰ পাছত। যেতিয়ালৈকে কালাৰটো নাহে তেতিয়ালৈকে ভাজি থাকিম, আৰু তেলটো ওলাব লাগিব। তাৰ পাছতহে নিমখটো মই দিম। তো এতিয়া মই ভাজি লওঁ প্ৰায় 15 মিনিটমান। তো আপোনালোকেও চাই থাকক। আৰু এতিয়া সোৱাদ অনুসৰি নিমখটো দি দিছোঁ প্ৰায় 15 মিনিটমানৰ পাছত। আৰু তো অলপ সিজাৰ পিছত কালাৰটো যেতিয়া আহিব তেতিয়া নিমখটো দিলে ভাল হয়। তো নিমখটো মই এতিয়া দি দিছোঁ ধুনীয়াকৈ। এতিয়া দিছোঁ অলপ ছানৰাইজ মিট মছলা। তো এয়া মছলা জোখত দিছোঁ, আৰু অলপ, আৰু বেলেগ মছলা একো ইউজ কৰা নাই, সেইকাৰণে অলপ সৰহকৈ দি দিছোঁ। মাংসটো ধুনীয়াকৈ সিজি গ'ল, আৰু তো 50% মানে ধুনীয়াকৈ সিজিলেই। আৰু এতিয়া ফ্ৰাই কৰা আলুখিনি দি দিম। আলুখিনি সিজিবলৈ বেছিখিনি টাইম নালাগে। তো এতিয়া ধুনীয়াকৈ হাফন লগাই সিজিবলৈ এৰি দিম। আৰু এতিয়া মাংসখিনি ধুনীয়াকৈ সিজিলে এতিয়া আমি কুকাৰ এটাত সোমোৱাই ধুনীয়াকৈ এটা চিটি মৰাব লাগিব। তাৰ কাৰণে কেৰাহীটোৰ পৰা এতিয়া মই লৈ লৈছোঁ কুকাৰটোলৈ, ধুনীয়াকৈ এটা চিটি মৰাব লাগিব। আৰু চিটিটো মৰাৰ আগতে আমি এতিয়া কস্তুৰী মেথি অলপ দি দিম। দেখিছে ধুনীয়াকৈ দিম আৰু লৈছোঁ অলপ ছটিয়াই পিনে খাবলৈ তেতিয়া ধুনীয়া চেণ্ট এটা আহে, আৰু যেনেকৈ ধনিয়া দিয়া হয় তেনেকুৱাকৈ এটা চেণ্ট মাৰিব। এতিয়া চিটিটো মৰাই দিওঁ। এইফালে মায়ে মাছ ফ্ৰাই কৰি আছে। হাজবেণ্ড আৰু মায়ে মাছ খাব, সেইকাৰণে মাছ ফ্ৰাই
কৰি লৈছে আৰু এতিয়া মাছখিনি ফ্ৰাই কৰাৰ পাছত পিঁয়াজ দিলে তেলত, তাৰপিছত হালধি অলপ দি লৈছে, ধুনীয়াকৈ ভাজিলে আৰু এতিয়া আলু দি লৈছে। আলু বিলাহী দি মাছ বনাব আৰু তো তাৰ কাৰণে চব ৰেডি কৰি লৈছে, মায়ে বনাইছে। তো চাই থাককচোন ভিডিঅ'টো। আৰু ব্লাউজকেইটা আপোনালোকক দেখাবলৈ লৈছোঁ। আৰু প্ৰথম ব্লাউজটো হৈছে এইটো। আপোনালোকক কৈছিলোঁ যে দুটা ব্লাউজ চিলাইছোঁ বুলি। তো এটা প্ৰথম কমপ্লিট হ'ল আৰু এটা আছে। এইটো হাত চুটি দিছোঁ, মানে হাফ আৰু ইমানটোলৈকে। হাত দীঘল এটা চিলাম বুলি ভাবিছোঁ আৰু সেইটো। আৰু প্ৰথমতে এইটোকে দেখুৱাই লৈছোঁ। ফ্ৰণ্টতো হৈছে এনেকুৱা ডিজাইন দিছোঁ, এইটো কাট দিছোঁ, দেখিছে। তাৰপিছত এইটো ছাইডত হুক লগাব পৰাকৈ দিছোঁ। হুক মই লগোৱা নাই, লগাম আৰু। তাৰপিছত বেক ছাইডটো দিছোঁ মই ৰাউণ্ড শ্বেপ। তলত ইয়াত মই কাপোৰ লগাই দিছোঁ, ব্লাউজৰ তলত কাপোৰটো, কিন্তু ইয়াত হাতখনত লগোৱা নাই, মানে কাপোৰ দিলে বেছি কিবা ডাঠ লাগে আৰু সেইটো কাৰণে দিয়া নাই। যিহেতু তলত এনেও ফুলটো নাই ন ওপৰত, সেইকাৰণে তলত কাপোৰ নিদিলেও হ'ব বুলি ভাবিলোঁ। আৰু নিজেহে পিন্ধা, সেইটো কাৰণে আৰু চিম্পলকৈ চিলালোঁ, একদম পাতল লাগিছে। তো দেখিছে। আৰু এটা ব্লাউজ চিলাইছোঁ। কৈছিলোঁ যে যোৰা কাপোৰ এযোৰ আছে ব্লাউজ এটা, তো সেইটো চিলালোঁ। আৰু এইটো একেবাৰে চিম্পল আৰু ইয়াত দেখিছে। বেক চাইডটো ৰাউণ্ড দি দিলোঁ আৰু ফ্ৰণ্টৰটো এইফালে হুক লগা আৰু ফ্ৰণ্টত হুক থকা ইমানেই। এই পাৰ্পিনটোত অকণমান হাত চিলাই এটা মাৰিব লগা আছে, মাৰিব লাগিব ফিনিচিঙৰ পিন্ধাৰ আগত। তো এইফালে চিলনিটো মাৰিব লাগিব আৰু। তাৰপিছত হাতটো চাওক, হাতটো এয়া দুপতিটো আছিলে। তাৰপাছত এইফালে সৰু সৰু কাপোৰযোৰত মানে বুটা আছিলে আৰু। তো এয়া গল্ডেন আৰু ব্লু। তো পিছত মই পিন্ধি দেখুৱাম বাৰু আপোনালোকক। ব্লাউজটো নিজে চিলাইছোঁ, কেনেকুৱা লাগিছেনো ক'ব, আৰু ভাল হৈছেনে নাই ক'ব আৰু জনাবিলাকে। তো এয়াই মোৰ দুটা ব্লাউজ। ঠিক আছে, আৰু এতিয়া যাওঁ, খানা বনাই আছে তালৈ, কি হৈছে কিন্তু চাই লওঁগৈ। তেতিয়াহ'লে ব'লক আপোনালোকে মোৰ লগত। আজি খানা ৰেডি। এইফালে খাচী মাছ ফ্ৰাই আৰু এইফালে মাছ আৰু বিলাহী আলু ভাজি কৰিছিলে। আৰু এইফালে আছে দালিটো, এয়া দেখিছে, দাইল। আৰু ইমানেই আৰু খানাত আজি। হেল্ল' গাইজ, এয়া খানা পিনা খাই মেলি আহিলোঁ আৰু। আজিতো খাচী আছিলে, আপোনালোকক ৰেচিপিটো দেখুৱালোঁ, মানে কেনেকুৱানো হ'ল আপোনালোকে ক'ব। আৰু খাইতো বহুত টেষ্টি লাগিলে। আৰু এইফালে মাছ আছিলে, মাছ মানে এইফালে হাজবেণ্ড আৰু মায়ে খাচী নাখায়, সেইটো কাৰণে মাছ বনাইছিলে নিজৰ কাৰণে। তো আমি খাচী খালোঁ। তো ৰেচিপিটো কেনেকুৱা পালে জনাব। তাৰপিছত তুমি কোৱা, মাংস খাবলৈ নাপায় কেনেকুৱা লাগিছে মনটো? একো নাই কোৱা নেকি? ক'ব নোৱাৰে, মানে খাবলৈ ইচ্ছা আছিলে, খাবলৈ নাপালে, সেইটো কাৰণে নকয়। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ।